ইফালে চাওক আমাৰ মালিক হিচাপ কৰি ইমান টকা যদি ইমান টকা নেকি 20 টকা 20 টকা আৰু চাওক দিনত তাম্বুল নাখায় ৰাতি খাই আছে হৈছে 2:30 মিনিট আৰু আমি নীলবাগান আজি ধুনীয়াকৈ আপোনালোকক দেখাম ঠিক আছে চাই থাকক ভিডিঅ'টো বাগান বগদাৰ তলত আজি মই গোটেই নীলবাগান পৰিদৰ্শন কৰিম দেখুৱাম ৰাতিৰ দৃশ্য আমাৰ নীলবাগানখন কেনেকুৱা হয়তো আপুনি আপোনাৰ অঞ্চলখন ৰাতি নেদেখে বা ৰাতি শুই থাকে যেহেতু ৰমজান মাহ আৰু মই এটা সুযোগ পাইছোঁ ৰাতি 2:18 হৈছে আৰু গোটেই নীলবাগানখন পৰিদৰ্শন কৰিম আমাৰ নীলবাগানত ৰাতি কি হয় কি চলে বা কি কোনখন দোকান খোলা থাকে সব বিষয়ে সুহেল আহমদ বাইৰ দোকানত আহিছোঁ পান দোকানত আসলতে মই এটা প্ৰশ্ন জানিম আপোনাৰ পৰা আমাৰ আজিৰ দিনত আমাৰ নীলবাগান কিমান উন্নত হৈছে ইয়াত নীলবাগানতো আগৰ পৰা বহুত ফৰৱাৰ্ড হৈছে আৰু বেছিকৈ ধৰক আমাৰ হুজাই ৰোডত ইয়াতে ৰাতি 2টালৈকে পুৰাপুৰি খোলা থাকে দোকান আৰু মোৰতো 12 মাহে খোলা থাকে 12 মাহত এটালৈকে খোলা পাবই বহুতে দোকানদাৰে দি আছে কিন্তু সাকসেস হ'ব পৰা নাই বহুতে গাড়ী কিনি আছে কিন্তু সাকসেস হ'ব পৰা নাই মানে যোনে যি কাম কৰি আছে সেইটো কামত তেওঁ নিজে সন্তুষ্ট নহয় আপুনি পান দোকান দি আজি কৈছে 12 মাহ খোলা আছে মোটামুটি কিবা এটা চলিব পাৰি আছে সেইটোতো হয় মোৰ নিজৰো গাড়ী আছে মই গাড়ীও চলাওঁ কিন্তু পাৰ্ট টাইম ইয়াতেও দোকানখন চলাওঁ মোৰ দাদা আছে দাদাও বহে আৰু এনে আল্লাহ চলাই আছে আলহামদুলিল্লাহ আমাৰ দোকান ধৰক সবৰে দোকান অলপ ধৈৰ্য ধৰিব লাগে কেতিয়াবা নতুন দোকান এখন খুলিলে চেল নহবও পাৰে নিজৰ স্যাটিসফ্যাকশন নাহিব পাৰে কাস্টমাৰে জানিব লাগিব দোকানখনত আপোনাৰ দোকানৰ কোৱালিটি বিলাক ভাল ৰাখিব লাগিব নিজৰ কোৱান্টিটি ৰাখিব লাগিব সববিলাক তেতিয়াহে আপুনি আগুৱাই যাব পাৰিব ধৈৰ্যটো ৰাখিব লাগিব হয় 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 আজিৰ দিনত বৰ্তমান বহুতে ঘৰত শুই আছে পান দোকান তেওঁলোকৰো আছে আৰু তেওঁ পান দোকান দি আছে যেহেতু ৰমজান মাহ ৰাতি সব মানুহ খাৰ পাই থাকে তেওঁ পান দোকান দি আছে তেওঁৰ প্ৰফিট হৈ আছে আৰু বহুতে পান দোকান দিছে নিজে তলা মাৰি ঘৰত বৰ্তমান শুই আছে ইয়াৰ মাজত ডিফাৰেন্ট আছে আপুনি দোকান দি আছে তেওঁলোকে শুই আছে গতিকে যি কাম কৰক আপুনি মনৰ পৰা কৰক এইটো কৈছে হয় হয় সেইটোৱেই আমাৰ ৰাইজক কি জনাব মই আজি নীলবাগানখন গোটেইখন দেখাই দিছোঁ হয় ৰাতিটো সবে খোলা থাকে আৰু যোনে যি কৰে নিজৰ মন দি কৰিব লাগে অলপ ধৈৰ্য ৰাখিব লাগে সেইটোৱে আদু বাই সকলে চিনি পায় তেওঁৰো দোকান খোলা আছে ৰাতি 2টালৈকে ৰমজান মাহ আৰু বহুত মানুহ শুই আছে বা বহুত মানুহ কামত ব্যস্ত আছে তেওঁ নিজৰ দোকানত এতিয়াও নিজে কাম কৰি আছে ষ্টাফৰ লগত গতিকে কি জনাব আমাৰ ৰাইজত আপোনাৰ দোকান খোলা পাইছোঁ ৰাতি ইমান ৰাতি আমিতো ৰমজান মাহৰ কাৰণে ইয়াত যে থাকিবলৈ চেষ্টা কৰি আছোঁ যে আমি ইয়াত ৰমজান মাহত ৰাতি একেবাৰে চেহেৰি খাবৰ আগত মই ইয়াত থাকোঁ যে মানুহে আহিলে ইয়াত মোক পাব সব পাব কি পায় আপোনাৰ দোকানত আছে শৰ্মা আছে আলফাম আছে চিকেন ললিপপ 65 চিকেন চিল্লি চি কাবাব আচ্ছা আজিৰ দিনত আমাৰ নীলবাগান কিমান উন্নত হৈছে বুলি ভাবে আপুনি বহুত উন্নতি হৈ গ'ল আমাৰ ইয়াত নীলবাগান আগত এটা দোকান আছিলে আৰু এতিয়ালৈ বহুত দোকান হৈ গ'ল আৰু আমি চেষ্টা কৰি আছোঁ যে আমাৰ নীলবাগানত ইমান বেছি আৰু হ'ব লাগে এতিয়া আগতে 10টা বজালৈ দোকান খোলা আছিলে এতিয়া 2টা বজালৈ খোলা থাকে আমাৰ ইয়াত ভাল লাগে হ্যাঁ ভাল লাগে ক'ত দোকান দিছিলে আগতে নহয় আগতে মইতো দোকান দিয়া নাই আগতে মই বাহিৰতে আছিলোঁ এতিয়ালৈ মই দোকান দিছোঁ মই 15 বছৰমান হৈ গ'ল ইয়াত 15 বছৰৰ পাছত মই দেখা পাইছোঁ যে নীলবাগান মই গোটেইবিলাক যিমান নীলবাগানৰ মানুহ আছে সব ভাল মানুহ আছে ইয়াৰ কাৰণে মই 2টা বজাত দোকানদাৰী কৰিব পাৰোঁ মুঠতে ফুকলি চুকলি এইবোৰ বিকি আপুনি স্বাৱলম্বী হ'ব পাৰিছে হয় হয় হ'ব পাৰিছে ষ্টাফ কিমানজন 5জন মান আছে 5জন চাওক এই মানুহজন আদু বাই নিজে নিজৰ পৰিয়ালৰ লগতে নিজে চলি আছে আৰু লগতে 5জন মানুহক কৰ্মসংস্থাপন দিছে ইয়াৰ হৈছে এজন মানুহৰ আসল চৰিত্ৰ যোনে নিজে চলে আৰু 5জনৰ লগত লৈ এজন দোকানত চলে এজন 5জন মানুহ চলে তাৰ মানে 5টা পৰিয়াল চলে গতিকে চাওক গতিকে ভিডিঅ'টো কমেণ্ট কৰিব এনেকুৱা মানুহৰ কাৰণে আমাৰ নীলবাগানৰ পৰা যে ইমান যে আজিলৈ হুজাই ডবকা যাইলে 2টা বজাত দোকান খোলা নাথাকে আমাৰ ইয়াত বহুত দোকান মানে এতিয়ালৈ আগবাঢ়ি আছে যে নীলবাগানৰ ইমান আছে যে 2টা বজালৈ মোৰ ইয়াত মানুহে অসুবিধা নকৰে সব গোটেই মানুহবিলাকে আমাৰ ইয়াত দোকান দিব পাৰে 2টা বজালৈ দিনত খালেও ঘৰত বহি শুই খায় নাখায়
এইবিলাক নাখা কি খা আমি দিনত এতিয়ালৈ একো নাখাওঁ দিনত নাখা নাখায় কি খায় দিনত দিনত একো নাখাওঁ অঁ তো হিচাপ চলি আছে অঁ গোটেই দিনটোৰ ইনকাম কি হৈছে কি হোৱা নাই লাভ লছ হিচাপ কিমান তাৰিখ হ'ল আজি 9 তাৰিখ 9 মাৰ্চ আৰু এই চাওক মাজনী হিচাপ কৰি আছে কিমান টকা লাভ হৈছে চব 14 মানে আজি দিনটো ভাল গৈছে ন অঁ দিনটো ভাল গৈছে আৰু ইফালে ৰদ যদি আপোনাৰ গাড়ী কিবা হয় তেনেহ'লে এখন এটা ঠিক কৰিব পাৰিব ৰমজান মাহত চাওক চাওক কেইজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন দিল্লী শাহী বিৰিয়ানী ভিতৰত এটা কোঠালি আছে যিটো মানে ইয়াতে নমাজ পঢ়া হয় তেৰাবিন নমাজ বা আমাৰ জোনাসকলে ইয়াত পঢ়ে বা কোনোবা যদি মুছাফিৰ মানুহ আছে তেনেহ'লে ইয়াতে পঢ়িব পাৰিব যিহেতু নমাজ পঢ়িবই লাগিব আপুনি হোটেলত গৈ ক'ত বিচাৰি পাব গতিকে এইখন তেওঁলোকে কোঠালি ধুনীয়াকৈ ব্যৱস্থা কৰি ৰাখিছে ইয়াতে আপুনি নমাজ পঢ়িব পাৰিব আৰু এইখন খাব পাৰিব এইখন খাব পাৰিব আৰু এয়া চাওক গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি কোনো হিসাব নাই বিনা হিসাবে কাম করতে है তাও করো আল্লাহ আল্লাহ করো কোনো হিসাব নাই খালি বিনা হিসাব করতে রাত 2:29 করতে রোজা রাখছো কটা রাখছে আর ওটা রাখছে এটা নাই যটা মনে ওটা রাখো আল্লাহ নু রাত ঘুমাইবা লাগি তোমার দিছ রমজান আল্লাহ এখন ঘুম এক হিসাবে রাত পুরা সময় ঘুমাইলে কাফি কাফি না গোটেই নীলবাগান আজি আমি চালো কেনেকুৱা লাগিছে আহি অৱশেষত দোকানত আহি চাহ খালো এতিয়া কি জনাব বহুত ভাল লাগিছে চাই পেলাই 2-3খন দোকান খোলা আছে আপোনালোকে যদি কৰ্ণাৰৰ চাই আদিবাৰ দোকান খোলা আছে আৰু ইয়াতে আইলেণ্ড 90 কেফেখন খোলা আছে জুইচ দোকানখন আৰু ইয়াতে এখন ভেৰাইটি খোলা পাব আৰু আমি আছো বৰ্তমান কত আমি বৰ্তমান আছো 90 কেফে ঠিকে এয়া চাওক ৰমজান মাহ যেহেতু ইনোভা এখনো আহিছে আমি গোটেই ৰাতি আজি ভ্ৰমণ কৰিলোঁ গতিকে কেনেকুৱা লাগিছে ফাইনেলি ভিডিঅ'টো কমেণ্ট কৰি জনাব ধন্যবাদ